স্বাস্থ্যৰ যত্ন আমি একদম লোৱা নাই আমি কি মোৰ আনকি হোৱাগেই নাই আজিলৈকে বাই বাই দি দে বাই বাই দি দে নহ'ব এটি বাই বাই দি দিয়া উম্মা 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 মই গৈ আছো পিছে পিছে গৈ উম্মা দিয়া মই পিছে পিছে বাই বাই দি দিয়া সবকে বাই বাই দিয়া উম্মা বাই বাই এফালে দিয়া আমাক দিয়া এইফালে দিয়া আমাক দিয়া এইফালে বাই দিয়া আহা এই বাংমিটা বাই হেল্ল' এভৰিৱান কি খবৰ আপোনালোকৰ খবৰ সকলো ভালে আছে মই বৰ্ণালী মোৰ ইউটিউব চেনেল আপোনাক সকলোকে স্বাগতম জনাইছোঁ প্ৰথমতে আপোনালোক সকলোকে ইংৰাজী নৱবৰ্ষৰ শুভকামনা জ্ঞাপন কৰিছোঁ আজি প্ৰথম ডে আমি এতিয়া ডিউটিলৈ গৈছোঁ ওলাইছোঁ প্ৰথমতে ভাবিছিলোঁ দলত সোমাই যাম কিন্তু দৌৰাদৌৰি হ'ল বাহঁতো আহিছিলে আৰু পোৱালীৰ লগত খেলি থাকোঁতে কেনেকৈ টাইমটো গ'ল গমেই নাপালোঁ চ' অলপ দেৰি হৈ গ'ল স্কুলৰ পৰা ৰিটাৰ্ণ হৈ গ'ল দলত সোমাম আৰু এয়া আমাৰ ডাইৰেক্ট হেপী নিউ ইয়েৰ কৈ দিয়া হেপী নিউ ইয়েৰ নতুন বছৰ ফাৰ্ষ্ট দিন ফাৰ্ষ্ট চেপ্টাৰ আজি কেনেকুৱানো হয় যদি পাৰোঁ আপোনালোকক দেখাম বাৰু দেই ব'লক তেন্তে মিঠাই ল'লোঁ শইকীয়াৰ পৰা শইকীয়া বেকাৰ্ছৰ পৰা আমাৰ শইকীয়া বেকাৰ্ছ মেইন আৰু শিৱসাগৰত বহুত টেষ্টি হয় মিঠাই প্ৰমোশ্যন কৰা নাই দেই মই যিটো এক্সপিৰিয়েঞ্চ পাইছোঁ সেইটোৱে কৈছোঁ আৰু মিঠাই মোৰ পইচা নহয় আমাৰ কলিগ এজনীয়ে মানে পইচা দিব খালি মই লৈহে গৈছোঁ আজি নিউ ইয়েৰ বুলি তাই আমাক চাহ খুৱাব পাই গ'লি স্কুল হেপী নিউ ইয়েৰ Thank you. Same to you. হেপী নিউ ইয়েৰ থ্যাংক ইউ চেম টু ইউ কওক সেম টু ইউ অ' বাইদেউ হেপী নিউ ইয়েৰ খানা খালে নাই খালে আজি মিঠাই খাইছে এই প্লাবিদা বাইদেউ এনেকুৱা গৰম নে কচুৰিটো ধুনীয়া ন কেনেকুৱা হাজিকা মজা ন স্কুলৰ পৰা ওলাই আহিলোঁ এতিয়া যাওঁ দললৈ বহুত টাইম হ'ল কাইলৈ পৰা ছোৱালীজনী স্কুল আছে প্ৰথম দিন তাইৰ কাৰণে কিবা কিবি বজাৰ কৰিব লাগিব প্ৰিপেৰেশ্যন কৰিব লাগিব কাইলৈ মানুহ নাথাকিব মানুহজনৰ নাইট ডিউটি আছে অলপ প্ৰব্লেম হৈ যাব মিলাবলৈ সেইকাৰণে আজিৰ পৰা প্ৰস্তুতি চলাব লাগিব আৰু আমি কথা পাতি আছিলোঁ যোৱা বছৰটো মানে 2023টো কেনেকুৱা গ'ল মোৰ বহুত ভাল গ'ল আপোনালোকৰ কেনেকুৱা গ'ল পাৰিলে জনাবচোন দেই আমাৰ ভালেই গ'ল মোৰ দোকান এখন হ'ল খুলিলোঁ তাৰ কাৰণে বহুতকেইটা কথা শিকিবলগীয়া হ'ল শিকি আছোঁ এতিয়াও আৰু ইউটিউব চেনেলটো অকণমান হ'লেও গ্ৰ'থ হ'ল গ্ৰ'থ মানে কি মোৰ আনকি হোৱাগেই নাই আজিলৈকে যিসকলে মোৰ ভিডিঅ' চাই সেইসকললৈ বহুত বহুত ধন্যবাদ যিসকল ছাবস্ক্ৰাইব আছে তেওঁলোকলৈ বহুত বহুত ধন্যবাদ এটলিষ্ট মোৰ ভিডিঅ'বোৰ কিবা ভাল ভিডিঅ' দিব পাৰিছে নহয় নাজানো তথাপিও আপোনালোকে ছাবস্ক্ৰাইব কৰিছে মৰম দিছে সেয়া মোৰ কাৰণে বহুত আশীৰ্বাদ কৰিব আপোনালোকে যদি পাৰোঁ মই যিমান বাৰু ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম আৰু আমি তাকে ভাবি আছিলোঁ এই নতুন বছৰটোত যিমান বাৰু EMI-বোৰ কমাম বুলি ভাবিছোঁ আমাৰ বহুত বেছি হৈ গৈছে বাৰ্ডেন চেলেৰী প্ৰায় 50% আমি EMI-তে দিওঁ চ' অকণমান কমাবলৈ চেষ্টা কৰিম আৰু লগতে স্বাস্থ্যৰ যত্ন আমি একদম লোৱা নাই আমি দুইটা বহুত বেছি এলেহুৱা হয় যি কাম কৰিবলগীয়া হয় ইম্পৰ্টেণ্ট সেইকেইটা কৰোঁ স্বাস্থ্যৰ কাৰণে একদমেই সময় নুলিয়াওঁ সেয়া অলপ হ'লেও কৰিম বুলি ভাবিছোঁ লগতে আৰু কি ভাবিছা তুমি নিজৰ লগত কম্পেয়াৰ কৰি মানে যোৱা বছৰ যেনেকুৱা গ'ল তাতকৈ যেনে মোৰ আৰু ভাল হয় নিজৰ লগত নিজকে কম্পিটিশ্যন কৰি ভাল কৰিব লাগে বেলেগৰ লগত কম্পিটিশ্যন কৰি লাভ নাই সদায় নিজৰ লগত কম্পিটিশ্যন কৰিব লাগে প্লাছ কম্পেয়াৰটো সদায় নিজৰ লগতে কৰিব লাগে তেতিয়া ভাল হয় দেখা যাওক কিমান হয় ভাবোঁ প্ৰত্যেক বছৰ আৰম্ভণি হওঁতে যে কিবা কিবি ভাল কাম কৰিম কেতিয়াবা হয়গৈ কেতিয়াবা নহয়গৈ মানুহৰ লগতে আৰু এটা কথা দেই মানে পৃথিৱীৰ লাইফে যেতিয়া নিডি পাৰ্চনক দিব পৰা নিজৰ লগতে যেন আনৰো কিবা এটা কামত আহিব পাৰে সমাজৰ কামত তেতিয়াহে জীৱনটো তেতিয়া সাৰ্থক হয় লাইফটোত মানে জীৱনটো মানুহ হিচাপে জন্ম লৈছোঁ নিশ্চয় ভাল কিবা কৰিবৰ কাৰণে জন্ম দিছে চ' কিবা এটা কৰি যাব পাৰিলে বহুত বেছি ভাল হ'ব আমি অলপ সৰু সুৰাকৈ কিবা কিবি কৰি থাকোঁ হেল্প কৰাৰ পাছত মই ভিডিঅ' বা ফটো উঠাবলৈ বহুত বেয়া পাওঁ কাৰণ চবৰে আত্মসন্মান আছে চবেই অলপ হ'লে বেয়া পায় আমি দিছোঁ কাৰণে তেওঁলোকে লৈছে তেওঁলোকেতো খোজা নাই চ' অলপ বেয়া লাগে ভিডিঅ' কৰিবলৈ শিৱদৌললৈ যাওঁ ছোৱালীজনী এৰি থৈ আহিছোঁ তোকো লগত আৰু এটা কথা এই বছৰ যাতে নিজৰ পৰিয়ালক আৰু সময় দিয়ে আনতকৈ বেছি গুৰুত্ব দিয়ে এই মানুহে আলহী আহিলে বা বেলেগ মানুহ আহিলে যেনেকৈ বেয়া পাব বুলি যায় যে তাতকৈ নিজৰ ঘৰৰ মানুহখিনি বেছি সময় দিব লাগে কোৱালিটি টাইম কটাবলৈ চেষ্টা কৰিব লাগে সদায় এটলাষ্ট সেই নিজৰ ঘৰৰ মানুহখিনিয়ে মেটাৰ কৰে
আপোনজনৰ লগত সময় কটাবলৈ চেষ্টা কৰিবলৈ আমি সদায় মা দেউতাৰ লগত সময়টো হ'ব মা দেউতা নিজৰে অলপ দুদিনমানৰ পাছত টাইম দিলেও হ'ব এনেকৈ সদায় মানে পিছুৱাই থাকোঁ কিন্তু আমি সদায় নিজৰ পৰিয়ালক সময় দিবলৈ চেষ্টা কৰিব লাগে যিমান পাৰোঁ আপোনালোকে এয়া মই উপদেশ দিছোঁ বুলি নহয় আমি যি ফিল কৰিছোঁ অনুভৱ কৰিছোঁ সেয়াহে শ্বেয়াৰ কৰিছোঁ আপোনালোকৰ লগত আপোনালোকে যদি পাৰে একমত হয় তেতিয়াহ'লে লাইক এটা মাৰি দিব আমাৰ মানে এক্সপিৰিয়েঞ্চ একদম নাই আমি শিকি আছোঁ আৰু লাইফটোতো শিকাৰে এটা প্ৰচেছ হয় জীৱন যোৱা প্ৰক্ৰিয়া হয় শিক্ষাটো আমি শিকি আছোঁ শিকিয়ে থাকি মৰাৰ আগমুহূৰ্তলৈকে চ' বহুত বেছি কথা ক'লোঁ এতিয়া শিৱদৌললৈ যাওঁ আপোনালোকৰ সেৱা কৰিম বছৰটো যেন ভালে ভালে যায় সকলোৰে বছৰটোত যাৰ যি সপোন আছে সকলোৱে পূৰ্ণ হওক আৰু পৃথিৱীৰ পৰা হিংসা মানে অশান্তিবোৰ দূৰ হওক বহুত হৈছে মানুহ দেখিছে এতিয়া আমি প্লেনটো চেঞ্জ কৰিছোঁ আবেলিহে আহিম এপাক পাৰিলে ছোৱালীজনীকো লৈ আহিম আৰু দলত সোমাম বুলি আহিছিলোঁ যদিও নহ'বগৈ আৰু ছোৱালীজনী এৰি থৈ আহিছোঁ আৰু কাইলৈ পৰা তাই এটা নতুন আৰম্ভণি কৰিব আৰু সেইকাৰণে ভাবিছোঁ আজি অকণমান সময় দিওঁ যিমানে যি হওক চেঞ্জ হ'ব তাইৰ কিছুমান পৰিৱৰ্তন আহিব নতুন ফ্ৰেণ্ডছ পাব মানে অলপ বেয়াও লাগিছে বাৰু আমাৰ মানে কাইলৈ কিন্তু মই যাবও নোৱাৰিম আগবঢ়াবলৈ সেইটো এটা দুখ লাগিছে সেইকাৰণে আজি অকণমান দিনটো থাকিম তাইৰ লগতে আজি নহ'ব যদি আবেলিকে ওলাই আহিম বুলি ভাবিছোঁ আৰু যদি সময় মিলাব পাৰোঁ দূৰৰ পৰা সেৱা কৰিলোঁ আমি আৰু আজি মই তোকৰ মাকে মানে নানীৰ গিফ্ট দিয়া কাপোৰযোৰ পিন্ধি আহিছোঁ কেনেকুৱা লাগিছে আহি পালোহি আহিছে আমাৰ ছোৱালী কি কৰি আছে চাই আহোঁচোন বলক ফালে আমাৰ ছোৱালী টিভি চাই আছে হেল্ল' কি কৰিছা মামা কৈছা তুমি পেণ্টটো নলগাই নো ইয়াত লগোৱা ইয়াত ভৰিটো লগোৱা মাৰ এয়া হৈছে লগাই দিয়া মোৰ ছোৱালীজনী ইমান মৰম কৰে দেই ধুনু ছোৱালী আমাৰ ধুনু ছোৱালীজনী মিমি কৰিব হৈছে নি তোমাৰ নো মিমি কৰিব হৈছে নি তোমাৰ চোৱা এইফালে চোৱা এবাৰ এইফালে চৰাইটো কোনে খাব মা ব'লা ফাইনেলি আমি শিৱদৌল দৰ্শন কৰিবলৈ সুযোগ পালোঁ দিনত মানুহৰ অত্যাধিক ভিৰ হোৱাৰ কাৰণে আমি নোৱাৰিলোঁ এতিয়া মাখনৰ হেল্প মানে মাখনে আনিলে আমাক সেইকাৰণে মাখনক থেংক ইউ এতিয়া ছোৱালীজনীৰ কাৰণে চেণ্ডেলযোৰ ল'ব লাগে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে লাইক কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু যদি নতুনকৈ কোনোবাই চাইছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সকলো ভালে থাকক কুশলে থাকক আন এটা ভ্লগত আপোনালোকক সোনকালে লগ পাইছোঁ বাই বাই গুড নাইট